Hey guys, নতুন এটা ভিডিও লৈ স্বাগতম। এয়া খৰাহি লৈ গৈ আছে এফালে খুৰি একদম পোৱালি জিয়ালি সব আহি গৈছে আৰু বহুত দিন মানিমুনি শাক খোৱা নাই আজি আকৌ এসাঁজ বোলো চিঙি লৈ যাওঁ চাই থাকক ভিডিওটো এইখিনি মানিমুনি চিঙা জিয়াখিনি পাই গ'ল হিয়া সৰু সৰু মানিমুনি আছে ডাঙৰ ডাঙৰ মানিমুনি আছে চিঙি লওঁ তাৰপিছত চিঙি হ'লে দেখুৱাম বাৰু চিঙি আহি পাই গ'লো ঘৰত বৰষুণো পৰি আছে গধূলি হওঁ হৈছে ইয়াত জিকা প্ৰথম ওলাইছে খাবলৈ ভাল হ'ব মাছ লগত খাম এইজনী দেখা এই ইয়াত পোকে খোৱা দাঁতখিনি বৰ ধুনীয়াকৈ জিংজিংকৈ দেখুৱাই দিয়ে তাৰপাছত এইফালে একদম পুৰা আন্ধাৰ হৈ আহিলে আৰু হাঁহ কুকুৰা সোমাব হৈ গ'ল চিঙি আনিলোঁ কিন্তু নেদেখুৱালে কেনেকৈ হ'ব এইখিনি দেই মানিমুনি শাক এতিয়া ভাজি খাম মানিমুনি শাকটো মানে খাব লাগে আৰু এইটো শাকটো আৰু পথাৰত ওলাই চবেই চিনি পায়ে মানে এইটো শাক খাব লাগে তেতিয়া গেছৰ প্ৰব্লেম তাৰপিছত পেটৰ বিষ এইবিলাক মানে কিবা কিবি ভাল হয় আৰু সেইকাৰণে মানে আমি খায়ো ভাল লাগে দিয়কচোন আৰু সেইকাৰণে খোৱা হয় মাছখিনি দেখুৱাই দিছোঁ দেই এয়া গাঁৱৰে মানে মানুহে ঘৰত পুখুৰী খেচিছিলে তাৰপাছত এইটো 1 কিলোমান হ'ব হাঁহ কুকুৰা দানা দি দিলোঁ পুৰা দানা খোৱাত লাগি আছে একদম সোমাব সময় হৈ যাব এতিয়া সিহঁতৰ বৰষুণো দিছে আৰু সোনকালে খুৱাই বৈ সোমাই থৈ দিব লাগিব এই হাঁহ পোৱালিকেইটা ডাঙৰ হৈছে আৰু ইয়াত য'ত ত'ত সোমাইছে এইকেইটাৰ পৰা নেদেখিয়ে ভালকৈ আকৌ এইপানে দেই সেই তেতিয়া যে লগাইছিলোঁ তেতিয়া সৰু হৈ আছিলে এতিয়া মানে বহুত ডাঙৰ হৈ আহিলে আৰু পুলিবিলাক আৰু সেইয়া লাও পুলিটো ডাঙৰ হৈছে এয়া জেং দি থৈ দিয়া হৈছে আৰু বগাব লৈছে আৰু লেচেৰীমাবিলাক তাৰপাছত আকৌ এইফালে ধনিয়া আছিলে এয়া ধনিয়াটো পাতলা হ'ল আৰু গজাটো এইফালে মাজে মাজে বিলাহীও লগাই দিছোঁ ডাঙৰ হ'লে দেখিব বাৰু এই শাক পাচলিৰ বাগানখন আৰু এইয়া আমাৰ হাঁহ গঁৰালত সোমালে আৰু এইকেইটা বৰ উৎপাতো টিকলাকেইটাহে এইটো গঁৰালটো বনাই আছিলোঁ যে তেতিয়া হাঁহ চৰাই সোমোৱা দেখুৱাই হোৱা নাই এইকেইটা আকৌ হাঁহৰ আৰু কুকুৰাৰ ডিম দেই এইকেইটা অলপমান ৰঙা তাৰপাছত এইটো এটাও কুকুৰাৰ ডিমেই হয় এই বাকী চাৰিটাটো মানে হাঁহৰ আৰু একেলগে থৈ দিছোঁ আৰু এইকেইটা হাঁহকেইটা এয়া ওপৰত খৰিও থৈ দিয়া আছে তাৰপিছত কুকুৰা উঠি থাকে মানে আজিৰ ভিডিঅ'টো মানে গঁৰালৰ পৰাই বাই আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ